নমস্কাৰ, মই পংকজ দলানী। সকলোকে বিহুৰ আগতীয়াকৈ শুভেচ্ছা দিলোঁ। ভালে ভালে বিহু উদযাপন কৰিব। তাৰ আগতে আজি আহিলোঁ গামোচা বিতৰ্কলৈ। এই দুদিনমানৰ পৰা দেখিছোঁ দুখন গামোচা এক কৰি এখন কৰি অসমীয়া গামোচা বনোৱা হৈছে। কিছুমানে কৈছে এয়া সমন্বয়ৰ প্ৰতীক। বিভিন্নজনে বিভিন্ন কথা কৈছে। তেওঁলোকে বাৰু কি কৈছে সেইবোৰ বাৰু মোৰ ভিডিঅ'ত নানো, দৰকাৰো মোৰ নাই তেনেকুৱা ফটোৱা কথাবোৰ মোৰ ভিডিঅ'ত অনাটো। এজনটো আমাৰ আছুৰ পৰা বিদায়ী নেতা, তেওঁৰ গলতো দেখিলোঁ। এজনটো সাংস্কৃতিক মন্ত্ৰী, তেওঁৰ গলতো দেখিলোঁ। আৰু আমাৰ সাহিত্যিক বাইদেউ জীৱনভৰ সাহিত্যৰ চৰ্চা কৰি গামোচাৰ বিষয়ে যিটো বক্তব্য দিলে মোৰ শুনি মানে ফাট মেলা বসুমতী পাতালে লুকাম এনেকুৱা অৱস্থা হৈছে। গামোচাখনক যদি আমি এখন সাধাৰণ কাপোৰ বুলিও ধৰোঁ, এইটো GI টেগ পোৱা, এই আইনৰ দ্বাৰা সংৰক্ষিত, ইয়াততো আমি উল্টা চিধা একো কৰিবই নোৱাৰোঁ। তেতিয়াহ'লে আপোনালোকে সাহস কেনেকৈ কৰিলে? ঠিক আছে, কিছুমানে বাৰু বনালে, সেইখন বজাৰলৈ কোনে উলিয়াই আনিলে? বাৰু বজাৰলৈ উলিয়াই আনিলে, আপোনালোকক অনুষ্ঠানত গলে গলে দিলে, ঠিক আছে, সেইটোও মানি ল'ব পাৰি যে যেতিয়া কোনোবাই অনুষ্ঠানত মোকো ক'ৰবাত গামোচা পিন্ধায় বিভিন্ন অনুষ্ঠানত, তেতিয়াতো মই নাচাওঁ যে এইখন মই নুসুধোঁ যে এইখন পাৱাৰ কিহৰ, মেচিনত বনোৱা, হাতে বনোৱা, অসমত বনোৱা, বাহিৰত বনোৱা, ক'ত বনোৱা, মোৰ সোধাৰ সময়ো নাথাকে, দৰকাৰো নাথাকে সেইখিনি সময়ত। পিছত যদিওবা সোধোঁ আজিকালি, তেতিয়া গম নাপাওঁ। কিন্তু এইখনটো এখন বিসংগতি লগা গামোচা, মানে কালিকা লগা গামোচা, এইখন দেও লগা গামোচা। এইখন যেতিয়া আপোনাৰ গলত পৰিছে আপুনি সুধিবতো লাগিছিল এইখন কি হয়, হয়নে? এবাৰ এই জুবিন পগলাটোক দেখিছিলোঁ, সি এখন গামোচা দলিয়াই দিছিল যে বোলে মেচিনত বনোৱা গামোচা নিপিন্ধোঁ। আপুনি দলিয়াব নালাগে, কওক যে গামোচাখন পিন্ধাব নালাগে। আৰু এইখন নালাগে দিয়ক, আপোনালোকৰ নিজা গামোচা কি আছে সেইখনেই নিদিয়ে গেলি, আপোনালোকৰ যদি কিবা আছে সেইখন গামোচাই পিন্ধক, মই তাতেই সন্মানিত হ'ম। এজনো নক'লে। ইয়াৰ পিছত আপোনালোকে যিবোৰ তথ্য দিব ধৰিলে, যিবোৰ উদাহৰণ দিবলৈ ধৰিলে, সেইবোৰ কথা শুনিতো মোৰ চুলি দীঘল হৈ গ'ল, চুলি একদম দীঘল হৈ থিয় হ'ব ধৰিলে। আলোচনাটো আগৰ ফালে লৈ যাম। প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গামোচা সম্পৰ্কে কি ভাবে, কি বুজে, অকণমান এই কথাটো দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰপিছত আগৰ ভাষণলৈ যাম, গামোচা সম্পৰ্কে দুআষাৰ ক'ম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিত অসমীয়া গামোচা। গামোচা পিন্ধি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত যোগাসন কৰিলে মোদীয়ে। বিশ্বই দেখিলে অসমীয়া গামোচাৰ সৌন্দৰ্য। দেৰাদুনত 50,000 লোকৰ মাজত মোদীৰ ডিঙিত জিলিকিল অসমীয়াৰ স্বাভিমান, চেনেহৰ গামোচাখন। মোদীয়ে যোগ দিৱসত গামোচা লৈ বিশ্বৰ সন্মুখত তুলি ধৰিলে অসমীয়া শিপিনীৰ দক্ষতা। তেওঁৰ যেতিয়া ফিটনেছ ভিডিঅ' দিছিল তেতিয়াও অসমীয়া গামোচাখন তেওঁৰ কান্ধতে বা তেওঁ অসমীয়া গামোচাখনেই তেওঁ ফিটনেছ ভিডিঅ' কৰিছিল। আজিও যোগ দিৱসত অংশগ্ৰহণ কৰিছে আৰু অসমীয়া গামোচাখন তেওঁ বিশ্বৰ দৰবাৰলৈ লৈ গৈছে। মোদীয়ে অসমক ভাল পায়, সেয়েহে ভিন্ন অনুষ্ঠানত গামোচা লৈ ফুৰে নৰেন্দ্ৰ মোদীয়ে। বিৰতিৰ পিছত আকৌ আহিলোঁ। গামোচা সম্পৰ্কে আমাৰ বাইদেউসকলে যিটো কথা ক'লে যে গামোচাখন এনেকৈ ব্যৱহাৰ হয়, কিছুমানে চোলা পিন্ধি ব্যৱহাৰ কৰে, কিছুমানে শাৰী পিন্ধি ব্যৱহাৰ কৰে, ব্লাউজ পিন্ধি ব্যৱহাৰ কৰে, চিয়াৰত পাৰি লয়, বিভিন্ন ধৰণৰ। তেওঁ যদি পাৰিলে সময় থাকিলে তেওঁ বহুত কিবা কিবি ক'লে হয়, উত্তৰবোৰ পিছত দিম। ভিডিঅ'টো শেষলৈ চাব, আৰু যিসকলে এই কথাখিনি নাজানে তেওঁলোককো জনাব, ভিডিঅ'টো ফৰৱাৰ্ড কৰিব, এওঁলোককতো কৰিবই, আমাৰ এই পণ্ডিতসকলকতো কৰিবই, আৰু যিসকলে নাজানে গামোচাৰ বিষয়ে তেওঁলোকক এই ভিডিঅ'টো দিব। গামোচা সম্পৰ্কে ময়ো বৰ বিশেষ নাজানো, গামোচা সম্পৰ্কে বৰ অধ্যয়ন মোৰো নাই, কিন্তু সৰুৰ পৰা আজিৰ তাৰিখলৈ গামোচাৰ বিষয়ে মই যিখিনি শিকিছোঁ, বুজিছোঁ, গামোচাখন লৈ আমাৰ ককা দেউতাহঁতে, আইতাহঁতে, মাহঁতে বা ওচৰ চুবুৰীয়াই গামোচাৰ বিষয়ে যিবোৰ কথা পাতিছিল, সেই কথাখিনিকে মই আজি আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ। গামোচাখন আৰু ভগৱন্ত
এই বস্তুটো আমাৰ কাৰণে ইমান পবিত্ৰ, ইমান সাত্বিক, অসমীয়া সমাজৰ কাৰণে ইমান পবিত্ৰ যে ভগৱান আৰু গামোচাখন যেন প্ৰায় ওচৰা ওচৰি দেৱ দেৱীসকলৰ মাজৰে কিবা এটা। মই যেনেকৈ মা কামাখ্যাক পূজা কৰোঁ, শিৱক পূজা কৰোঁ, কোনোবাই শংকৰদেৱক কৰে, হয়নে? চিধাই মূৰত আমাৰ কাপোৰ লৈ এনেকৈ আমাৰ কোনোবাই জানো নকৰে? আমাৰ মহিলাসকলে শংকৰদেৱকে কৰে, শিৱকে কৰে, হয়নে? আমি বহুত কাম দেৱ দেৱীসকলৰ লগত কৰিব নোৱাৰোঁ। এতিয়া ব্ৰহ্মাক, এতিয়া যেতিয়া আমি ব্ৰহ্মাক পূজা কৰিবলৈ যাওঁ, তেতিয়া আপুনি ৰাধা কৃষ্ণ সাজি ৰঙৰ হোলী ৰংটো লৈ ব্ৰহ্মাক ৰং দিব নোৱাৰে। সেইবোৰ শুৱনি নহয়। আপুনি শিৱক গৈ ৰং দিব নোৱাৰে, সেইবোৰ বৰ বেয়া। এটা তিলক লগাইছে বেলেগ কথা, ৰঙৰ দিনাখন, পবিত্ৰ দিনত, হোলীৰ দিনত, কিন্তু ৰং সানি দিব নোৱাৰে। আপুনি ৰাধা কৃষ্ণ হৈ সকলোতে আপুনি মানে ৰঙত মতলীয়ান হ'ব নোৱাৰে। কিন্তু এইখন গামোচাত সেই শক্তিখিনি আছে। আপুনি এইখন মূৰত মাৰি কৃষ্ণও হ'ব পাৰে। আপুনি এনেকৈ গলত লৈ, ভগৱান শিৱই যেনেকৈ নাগ সৰ্পডাল লৈ গলত আছে, নাগ সৰ্পডাল যেনেকৈ সুশোভিত হৈ আছে, আমাৰ অসমীয়া সকলো তেনেকুৱাই। আমাৰ গামোচাখন আমাৰ গলত সুশোভিত হৈ আছে, এই পবিত্ৰ গামোচাখন। এতিয়া আহোঁ, গামোচাখন আমি ক'ত ক'ত কেনেকৈ কি ধৰণে ব্যৱহাৰ কৰোঁ। গামোচাখননো কি? গামোচাখনৰ বহুত ভাগ আছে, সেইবোৰ আমাৰ বিষয়ত বেলেগ ভিডিঅ'ত বাৰু সেই কথাবোৰ খোলোচাকৈ বেলেগ সকলেও ক'ব, মই তেনেকৈ নাযাওঁ। গামোচা এটা শব্দৰ ওপৰতে ক'ব গৈছোঁ। প্ৰথম কথা, গামোচাখন আমি ক'ত ব্যৱহাৰ কৰোঁ? গামোচাখন আমি আমাৰ গোঁসাই ঘৰত দিওঁ, ভগৱানক চন্দ্ৰতাত যেনেকৈ দিয়ে, আমি তেওঁক আৱৰ কৰি গামোচা এখন দিওঁ। আমি আমাৰ মণিকোট আমি নামঘৰত দিওঁ। ভগৱন্ত, আমাৰ গুৰুসকল, তেওঁলোকক আমি গামোচা এখন দিওঁ। গামোচাখনেৰে তেওঁলোকক সেৱা জনাওঁ, শ্ৰদ্ধা জনাওঁ, ভক্তি জনাওঁ। তাৰপিছত যিকোনো ভগৱান, মই শিৱক দিওঁ, মই মা কামাখ্যা দিওঁ, গণেশক দিওঁ, মই গামোচা পিন্ধাওঁ। মই উৎসৱ পাৰ্বণে মই তেওঁলোকক গলত গামোচা পিন্ধাওঁ। মই বৰ শ্ৰদ্ধা ভক্তিৰে দিওঁ। এইটো মই ভাল পাওঁ। ফুলৰ মালাডাল হাতত আছেনে নাই গম নাপাওঁ, কিন্তু গামোচাখন যদি মোৰ আছে, মই গলত দি দিওঁ। মোৰ মনত বিৰাট শান্তি আহি যায়। এই কামৰ কাৰণে আমি গামোচাখন ব্যৱহাৰ কৰোঁ। তাৰপিছত আমি গুৰুসকলক গামোচা দিওঁ, তেওঁলোকৰ চৰণ চুওঁ, গামোচা পিন্ধাওঁ। কিছুমানে শৰাইত গামোচাখন দি আগবঢ়াই তেওঁলোকক সন্মান জনাই, শ্ৰদ্ধা ভক্তি কৰে। তাৰপিছত গামোচাখন আমাৰ মা দেউতাক দিওঁ, আমাৰ বয়সস্থ মানুহসকলক দিওঁ, সমাজৰ যিখিনি শ্ৰদ্ধা ভক্তি সন্মানৰ পাত্ৰ বীৰ পুৰুষ, আমি তেওঁলোকক গামোচা দিওঁ। আমাৰ আলহী অতিথি, বিভিন্ন ৰাজ্যৰ পৰা অহা আমাৰ যিখিনি অতিথি আছে, আমাৰ ৰাজ্যলৈ আহে, তেওঁলোকক গামোচা দিওঁ। তেওঁলোকৰ গলত গামোচা দিখন আমি গৰীব হৈ নাযাওঁ, আমি কিবা ধনী হৈ যাওঁ। নিজকে সেইখিনি সময়ত ভীষণ ধনী যেন লাগে, মই নিজকে কিবা আম্বানী যেন লাগে। যেতিয়া মই বিহাৰৰ পৰা কোনোবা এজন আহে, যেতিয়া মহাৰাষ্ট্ৰৰ পৰা কোনোবা এজন আহে, মই যেতিয়া গামোচাখন পিন্ধা নহয়, তেতিয়া মই কিন্তু নিজকে কিবা আম্বানী বুলি ভাবোঁ। তাৰমানে এনেকুৱা ধৰণৰ শক্তি এটা মোৰ মাজত এই গামোচাখনে আনি দিয়ে। এই গামোচাখন যেতিয়া আমাৰ দৌল যাত্ৰাবোৰ যায়, আমাৰ গোঁসাইক যেতিয়া পৰিভ্ৰমণ কৰে, সেই গামোচাখন পাৰিয়েইতো তেওঁলোকৰ পদধূলি লোৱা নহয় জানো? সেইকাৰণেও আমি গামোচাখন লওঁ। পদধূলি ল'বৰ কাৰণেও গামোচাখন লওঁ। সেইখন আমি আকৌ সাঁচতীয়াকৈ ৰাখি থওঁ। আমাৰ এখন পবিত্ৰ গামোচা আমি আকৌ ক'ত থওঁ? তিজোৰিত থওঁ, যে মা লক্ষ্মী ধনে ধানে আমাৰ ভঁৰাল ভৰি থাকিব, আমাৰ ধন ভঁৰালটো ভৰি থাকিব। এই গামোচাখনক তেনেকৈ মা লক্ষী হিচাপে ব্যৱহাৰ কৰোঁ। আৰু সমাজৰ সকলো স্তৰতে ইজনৰ সিজনৰ লগত যেতিয়া আমি ভাৱ বিনিময় কৰোঁ, ভাৱ বিনিময় প্ৰথম অৱস্থাতে গামোচাখন পিন্ধাই লওঁ। কিয়? যে মই আপোনাৰ হয়, আপুনি মোৰ হয়। মই আপোনাক আঁকোৱালি লৈছোঁ নিজৰ বুলি, আপুনিও মোক আঁকোৱালি লওক। এই পৰম্পৰাৰে অসমীয়া মানুহে এজনে আনজনক গামোচা পিন্ধায়, শ্ৰদ্ধা ভক্তি ধৰ্ম সহকাৰে, পবিত্ৰতাৰে, মন একদম খোজ কৰি কৰে। এইকাৰণে আমি গামোচাখন ব্যৱহাৰ কৰোঁ, হয়নে? বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি দেখা নাই, হিমা দাসক দেখা নাই? ভাৰতৰ পতাকাখনো লৈ ফুৰে, লগতে গামোচাখনো। এয়া এটা শক্তি। এই শক্তিটো আমাৰ লগত থাকে।
ভগৱানৰ ফটোখনটো আমি লগত লৈ ফুৰিব নোৱাৰোঁ না। যেতিয়া কিবা এটা আমি সাংঘাতিক কিবা এটা কৰি পেলালোঁ তেতিয়া ভগৱানক বৰ ওচৰত নাপাওঁ, থাকেই অন্তৰত থাকে, ভগৱানটো ইয়াতেই থাকেই। কিন্তু তেওঁৰ প্ৰতীক এইখন দুবাহুৰে যেতিয়া উৰুৱাই দিওঁ তেতিয়া তেওঁক স্মৰণ কৰোঁ, তেওঁৰ কথা ভাবোঁ, মোৰ পৰিয়ালৰ কথা ভাবোঁ, মোৰ দেশৰ কথা ভাবোঁ, মোৰ স্বজন প্ৰীতিৰ কথা ভাবোঁ, মোৰ সমন্বয়ৰ কথা ভাবোঁ। ইমান শক্তি আছে গামোচাখনত। তেতিয়াহ'লে গামোচাখন বেলেগ কেনেকৈ হ'ল? আপোনালোকে কৈছে অসমীয়া মানুহে, বাইদেউজনী আপুনি বৰ ভালকৈ কৈছে, এই চিয়াৰৰ পিছত গামোচাখন পিঠিত পেলাই লয় হয়নে, বা সেইটো জানো পাৰে? এই বিহুৱাসকলে কিবা গামোচা চোলা পিন্ধে, আজিকালি ল'ৰা ছোৱালীবিলাক গামোচাৰ চিলোৱাৰ চুট পিন্ধে, মেক্সি পিন্ধে, কিবা কিবি বহুত কিবা কিবি আপুনি ক'লে, পাৰে জানো? হে, এইটো বেয়া কথা নহয় জানো? আপুনি কোৱা মতে একো বেয়া কথা নহয়। যদি নাজানে শিকক। এই যে মই চিয়াৰখনত যে গামোচাখন পাৰি লওঁ, কিয় পাৰি লওঁ নাজানো, যে আজি শিকি লওঁ। মই যিসকলৰ মা দেউতাক ঢুকাইছে, মা দেউতাক তেওঁলোকৰ লগত নাই আৰু এইখন সৰগত আছে তেওঁলোকৰ মা দেউতাক, যিসকলৰ মা দেউতাক দূৰৈত আছে, তেওঁ অসমৰ কাম কৰে, অৰুণাচল কাম কৰে, বম্বে, তেনেকুৱা মানুহবোৰ, যিসকলে পৰিয়ালৰ পৰা দূৰত আছে, পৰিয়াল গুৱাহাটীত থাকে, আমেৰিকাত থাকে, বেংগলোৰত, যিসকলৰ পৰিয়াল দূৰত আছে, যিসকলৰ বন্ধু বান্ধৱৰ পৰা দূৰত থাকে, কিন্তু এজন পুৰুষ বা এজন মহিলা, অসমীয়া পুৰুষ বা মহিলাই কোনখিনি সময়ত সকলোতকৈ অকলশৰীয়া হৈ থাকে? কৰ্মৰ সময়ত। যেতিয়া চাকৰিত থাকে, চাকৰি কৰ্ম কৰি থাকে, ব্যৱসায়ত থাকে, সেইখিনি সময়ত তেওঁৰ মাক দেউতাক তেওঁৰ লগত নাথাকে, ঘনীয়েক নাথাকে, ল'ৰা ছোৱালী নাথাকে, বন্ধু বান্ধৱ নাথাকে, কি থাকে? এইখন থাকে। এইখনে মনত পেলাই দি থাকে যে তই মোৰ ল'ৰা, তই মোৰ বন্ধু, তই মোৰ পতি, তোৰ লগত এনি টাইম তোৰ লগত আছোঁ। সেই ৰুমটো লৈ, সেই সাহসটো লৈ, সেই শক্তিটো লৈ আমি তাত বহি কাম কৰোঁ। এইখন আমাৰ ফেশ্বন নহয়, এইটো ফেশ্বনৰ কথা নহয়। তেওঁলোকক প্ৰতি সময়ে অনুভৱ কৰি থাকোঁ। ক'ত মোৰ চাকৰিস্থলতো মোৰ বন্ধুকেইটা নাই, ভাল বেয়া কথা পাতিবলৈ বন্ধুকেইটা নাই, কিন্তু সিহঁতৰ কথা মনত পেলাই থাকোঁ। এই গামোচাখনে মনত পেলাই দি থাকে, সেই মোৰ দূৰণিত থকা মা দেউতাৰ কথাবোৰ মনত পেলাই দি থাকে, মোৰ পৰিয়ালৰ কথা মনত পেলাই দি থাকে। এই গামোচাখনে সেই শক্তিটো হয়। বাইদেউ আপুনি নাজানে, সাহিত্যিক হৈছে আপুনি, একো নাজানে আপুনি, গামোচাৰ বিষয়ে ক'বলৈ আহে। আৰু আপুনি কৈছে চোলা চিলাই কেনেকুৱা লাগে, হা, এই মেখেলা চাদৰ পিন্ধে। বাইদেউ গামোচাত এটা ৰং আছে, চাই লওক এই ৰংটো, ইয়াত ৰংটো আছে, ইয়াত ফুল আছে, এইটো মোৰ বৰ প্ৰিয়। তেনেকৈ এই ৰং আৰু এই ফুলটো আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰে প্ৰিয়। সি ল'ৰাই হওক বা ছোৱালী হওক, মতাই হওক, মাইকী হওক, বুঢ়াই হওক, বুঢ়ীয়ে হওক, সকলোৰে প্ৰিয়। এই গামোচাখন লৈয়ে তেওঁলোকে চলিব বিচাৰে। এই গামোচাখনত হাজাৰ হাজাৰ গাঁঠি থোৱা সপোন তেওঁলোকে বাস্তৱত চাব বিচাৰে। পাৰে জানো? নোৱাৰে। কিন্তু গামোচাখন উৰি ল'লে সেই সপোনৰ দুনীয়াখনত তেওঁলোক উৰি ফুৰিব পাৰে। যেতিয়া মুগাৰ চোলা এটা পিন্ধোঁ, গামোচাখনৰ চোলা এটা পিন্ধোঁ, গামোচাৰ শাৰী এখন পিন্ধোঁ, মেখেলা চাদৰ এটা পিন্ধোঁ, মই ৰঙৰ মাজত সোমাই থাকোঁ। ৰং, কল্পনাৰ ৰং, সপোনৰ ৰং, হাজাৰ হাজাৰ ৰং, সেই ৰঙৰ মাজত সোমাই থাকোঁ। জীৱনৰ সেই সকলোবোৰ কথা মোৰ দূৰত থাকে, সেই দুখ যন্ত্ৰণা ভাগৰ, সেই হিংসা বিদ্বেষ একো নাথাকে। যেতিয়া এটা অসমীয়া গগলত গামোচা লয়, এই ৰঙৰ কাপোৰ পিন্ধে, আপুনি সেইবোৰক ভুল বুলি কৈছে। সেই গামোচাখন লিপিত মাৰি থাকে আমাৰ ছোৱালীবোৰে, পুৰুষবোৰে লিপিত মাৰি থাকে, আমাৰ ঢোলটোৱে বান্ধি লয়, পেপাই বান্ধি লয়, বিহুৱা বিহুনীটো ক'বই নালাগে, এনে নাচনি তাতে নাতি নায়কৰ বিয়া,
বিহু বুলিলেতো গামোচা বাহিৰে একোৱেই নাই ঢোলেও গামোচা পিন্ধে পেপায়ো গামোচা পিন্ধে বিহু আয়ো পিন্ধে বিহুৱতীয়েও পিন্ধে বিহু চোৱা সকলোৱে পিন্ধে গামোচাৰ বিষয়ে কয় গামোচাৰ বিষয়ে ক'বলৈ আহিছে দুখন গামোচা লগ লগালে সমন্বয়ৰ প্ৰতীক মোৰ কামাখ্যা মন্দিৰত কোনোবা এজন ইছলাম ধৰ্মী লোকে যদি নামাজ পঢ়িবলৈ যায় সেয়া মোৰ কাৰণে সমন্বয় হ'ব মই যদি জামে মছজিদত গৈ কিনে গীতা পাঠ কৰোঁ সেয়া সমন্বয় হ'ব মই যদি চাৰ্চত গৈ নামাজ পঢ়িবলৈ যাওঁ সেয়া সমন্বয় হ'ব তাক কি সমন্বয় বুলি ক'ব মই গুৰুদ্বাৰত গৈ যদি নামাজ পঢ়িবলৈ যাওঁ সমন্বয় হ'ব মূৰ্খৰ দেশত বাস কৰা বুলি ভাবে আমাক মূৰ্খ আমি অসমীয়া নিজকে অসমীয়া বুলি কয় ধিক্কাৰ আপোনালোক অসমীয়াৰ দৰে আপোনালোকৰ দৰে অসমীয়া সময়ে সময়ে লুটি বাগৰ মাৰিব পৰা অসমীয়া আপোনালোকে যেনেকৈ বদনে মান আনিছিল আপোনালোক তেনেকুৱা অসমীয়া সময়ত আপোনালোকে মানো আনিব এইখন গামোচাৰে মই গা ধুব পাৰোঁ মই গা মোৰ চব মুচিব পাৰোঁ কিবা কিবিও মুচিব পাৰোঁ মই ভৰিও মুচিব পাৰোঁ এইটো একো দুখনীয় নহয় মহাপাপো নহয় কোনো অসমীয়াই কাকো এইটো কাৰণে বেয়াও নাপায় হিংসাও নকৰে মাৰ ধৰো নকৰে বা একোৱে নকৰে কিন্তু এই গামোচাখনক যদি কোনোবাই ভৰিৰে মোহাৰিব ধৰে ভাওনা চাই ভীম বকাসুৰৰ ভাওনাখন চাইছে যিসকলে চোৱা নাই চাই ল'ব কাৰণ এইখন গামোচা যেনেকৈ আমি গলত ল'লে শিৱ হৈ যাওঁ কঁকালত ল'লে লাচিত বৰফুকনো হৈ যাওঁ আৰু যেতিয়া মূৰত বান্ধি লওঁ তেতিয়া আমি নাৰায়ণ শ্ৰীকৃষ্ণও হওঁ ধন্যবাদ ভিডিঅ'টো তেওঁলোককো দিব আৰু যিসকলে গামোচাৰ বিষয়ে অতদিনে এটা ভ্ৰান্ত ধাৰণা লৈ আছিল তেওঁলোককো দিব পাৰিলে ভিডিঅ'টো আগুৱাই দিব দুখ লাগিছে আজি বহুত দুখ লাগিছে কষ্ট পাইছোঁ বহুত কষ্ট পাইছোঁ তেনেকুৱা কৰিব নাপায় এইবোৰ মহাপাপ এটা আপুনি যেতিয়া আপোনাৰ সন্তানক হত্যা কৰে নহয় এইটো সেই সমপাপ বুজি পাইছে নাপায় এইটোকে নকৰিব আৰু নকৰিব ক'ব যে এইটো ভুল হৈছে যিসকলে কৈছে ভুল কৰিছে বাছ খেলা খতম আপোনালোকক ক'বলৈ নাযায় কোনো আপোনালোকক একো নকয় কিন্তু আপোনালোকে নক'ব এইবোৰ বেয়া কথা জয় মা কামাখ্যা সকলোকে আকৌ বিহুৰ শুভেচ্ছা দিলোঁ সকলো ভালে ভালে থাকিব